চাকৰি প্ৰত্যাশীসকলৰ বাবে আকৌ এটা ভাল খবৰ লৈ আহিছোঁ ভিডিঅ'টোত। এই ভিডিঅ'টোত আমি বিশেষকৈ আলোচনা কৰিম যিসকল প্ৰাৰ্থীয়ে শিক্ষক পদৰ নতুন বিজ্ঞাপনৰ বাবে অপেক্ষা কৰি আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে লৈ আহিছোঁ ভাল খবৰটো। যিহেতু ইতিমধ্যে DWE ৰেগুলাৰ পদৰ নিযুক্তি কমপ্লিট কৰিলে আৰু বহুতেই চাকৰি লাভ কৰিলে। ইয়াৰ উপৰি বহুতো এনেকুৱা প্ৰাৰ্থী এতিয়াও ৰৈ আছে যিসকলে বাৰে বাৰে বঞ্চিত হৈ আছে। সেই সমূহ প্ৰাৰ্থীসকলৰ কাৰণে লৈ আহিছোঁ বহুতেই ভাল খবৰ যে SSR আণ্ডাৰত নতুনকৈ পদ মুকলি হ'বলৈ গৈ আছে আৰু বহুতেই ইয়াৰ কাৰণে অপেক্ষা কৰি আছিলে আৰু বহুতেই জানিব বিচাৰিছিলে যে SSA কেতিয়া পদ মুকলি কৰিব, SSA পদ মুকলি কৰিব নে নাই আৰু কিমান সংখ্যক পদৰ এডভাৰটাইজমেণ্ট ওলাব, তাৰ ভিতৰত LPত কিমান হ'ব আৰু UPত কিমান হ'ব, এই সকলো কথাই আমি এই ভিডিঅ'টোৰ মাজত আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' বলক আমি সময় নষ্ট নকৰি ভিডিঅ'ৰ মূল অংশলৈ একবাৰো। চ' আহি গৈছে চাকৰি প্ৰত্যাশীসকলৰ কাৰণে বহুতেই ভাল খবৰ, কাৰণ ভাল খবৰ এইটোৱেই যে সৰ্বশিক্ষাৰ আণ্ডাৰত বহু সংখ্যক পদৰ এডভাৰটাইজমেণ্ট অতি সোনকালে মুকলি হ'বলৈ গৈ আছে আৰু যাৰ কাৰণে আমি সকলোৱে অপেক্ষা কৰি আছিলোঁ। যিহেতু বহুতো প্ৰাৰ্থী এতিয়াও বঞ্চিত হৈ আছে। DWE যি নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ কৰিলে আৰু য'ত বহু ধৰণৰ বিসংগতিও পৰিলক্ষিত হৈছে। বিশেষকৈ উইডো ছিষ্টেম নিদিয়াৰ ফলত বহুত প্ৰাৰ্থী কিন্তু বঞ্চিত হ'বলগীয়া হৈছে আৰু বহুতো এনেকুৱা প্ৰাৰ্থী ৰৈ আছে যিসকল টেট পাছ কৰি চাকৰি লাভ কৰিব পৰা নাই। সেইসকল প্ৰাৰ্থীৰ কাৰণে বহুতেই ভাল খবৰ। মই আপোনালোকক সেই খবৰটো দিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই থাকিব। ইয়াতে আপোনালোকে চাব যে এটা ৱেবছাইট আছে examsdaily.in। চ' আপোনালোকে ইয়াতে দেখা পাব যে SSA আছাম টিচাৰ ৰিক্ৰুটমেণ্ট 2022 লাষ্ট ডেট টু এপ্লাই, অনলাইন এপ্লিকেশ্যন উইল বি এভেইলেবল ভেৰি চুন অফ দ্য অফিচিয়েল ছাইট। চ' আপোনালোকে ইয়াতে দেখা পাইছে যে অনলাইন এপ্লিকেশ্যন অতি সোনকালে আৰম্ভ হ'বলৈ গৈ আছে। চ' আপোনালোকে ইয়াতে দেখা পাইছে যে SSA আছাম নটিফিকেশ্যন 2022ত কিমানকেইটা পষ্টৰ কাৰণে নিযুক্তি প্ৰদান কৰিব তাৰে ডিটেইলছ। চ' মই আপোনালোকক সেই ডিটেইলছটো দিব বিচাৰিছোঁ। আপোনালোকে চাব যে নেম অফ বৰ্ড SSA আছাম, নেম অফ পোষ্ট এছিষ্টেণ্ট টিচাৰ লয়াৰ এণ্ড আপাৰ প্ৰাইমাৰী, নাম্বাৰ অফ ভেকেঞ্চিজ 4753 আৰু নটিফিকেশ্যন ডেট ৰিলিজ চুন, ষ্টাটাছ নটিফিকেশ্যন ৰিলিজ চুন। চ' আপোনালোকে এতিয়া লক্ষ্য কৰিছে যে সৰ্বশিক্ষা আণ্ডাৰত 2022ত 4753টা পষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট অতি সোনকালে মুকলি হ'বলৈ গৈ আছে। চ' আপোনালোক সকলোৰে কাৰণে বহুতেই ভাল খবৰ, কাৰণ এটা সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ যে এই নটিফিকেশ্যনটো অতি সোনকালে ৰিলিজ কৰা হ'ব আৰু আগষ্ট ছেপ্টেম্বৰ মাহৰ ভিতৰত আপোনালোকৰ ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব। ইয়াতে যদি আপোনালোকে লক্ষ্য কৰে টোটেল ভেকেঞ্চি আছে 4753, তাৰে ভিতৰত আপোনালোকৰ এছিষ্টেণ্ট টিচাৰ লয়াৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত পষ্টৰ সংখ্যা আছে 3966 পোষ্ট, এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত ছ'চিয়েল ছায়েন্স ডিপাৰ্টমেণ্টৰ পষ্টৰ সংখ্যা আছে 548, এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ মেথছ আৰু ছায়েন্সৰ ক্ষেত্ৰত পষ্টৰ সংখ্যা আছে 239। ইয়াৰ বাবে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব। ইয়াৰ বাবে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে যে বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব আৰু বাকীখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া ছেম থাকিব। চ' বৃহৎ পৰিমাণৰ নিযুক্তি হ'বলৈ গৈ আছে আগন্তুক 2-3 মাহৰ ভিতৰত। চ' আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ। চ' আপোনালোকৰ বহুতৰ বাবে আকৌ এবাৰ সুযোগ আহি আছে, কাৰণ আকৌ এবাৰ বৃহৎ পৰিমাণৰ নিযুক্তি হ'বলৈ গৈ আছে শিক্ষা বিভাগত। যিহেতু এতিয়াও আপোনালোকৰ 15,000 নিযুক্তিৰ এডভাৰটাইজমেণ্ট হ'বলৈ বাকী আছে। চ' ইয়াৰ ফলত চৰকাৰে সৰ্বশিক্ষাৰ আণ্ডাৰত পষ্ট মুকলি কৰি বহুত প্ৰাৰ্থীক এই ক্ষেত্ৰত চাকৰি দিব পাৰিব। ইয়াৰ উপৰি আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ যে আগন্তুক ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা যি এক্সাম হ'বলৈ গৈ আছে তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰক। তাৰপিছত আপোনালোকৰ গ্ৰেড 3, গ্ৰেড 4ৰ এক্সাম হ'ব, তাৰ ওপৰত প্ৰিপাৰেশ্যন কৰক। আপোনালোকে নিশ্চিত থাকক যে আপোনালোকৰ চাকৰি হ'বই। এইবাৰ 1 লাখৰ ভিতৰত আপোনালোকে সোমাব লাগিবই আৰু আপোনালোকে নিশ্চয় সোমাব। চ' অলপ ধৈৰ্য ধৰি অলপ প্ৰেক্টিছ কৰি আপোনালোকে পৰীক্ষাত বহক, কাৰণ উইদাউট প্ৰেক্টিছ কৰি পৰীক্ষাত বহিলে একো ফল নহ'ব, এইটো আমি সকলোৱে জানো। চ' আপোনালোকে অলপ ছিৰিয়াছ হওক আৰু
ডেফিনেটলি ট্ৰাই কৰক এই দুটা বিভাগৰ এক্সামৰ কাৰণে আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব। চ' ধন্যবাদ থাকিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে।